নমস্কাৰ বাতৰি অসমৰ নতুন অনুষ্ঠান আমি কেনেদৰে পঢ়িছিলোঁ আৰু আজিৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত অতিথি হিচাপে আছে ধীৰাজ দা। কোন ধীৰাজ দা আমি পৰিচয়টো লওঁ। নমস্কাৰ। জয়তে বাতৰি অসমৰ সমূহ দৰ্শকক মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। মই শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাৰ অন্তৰ্গত বৰাজল গাঁৱৰ শ্ৰীযুত গোবিন্দ বৰ্মন আৰু আইকন বৰ্মনৰ কনিষ্ঠ পুত্ৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিভাগৰ বিষয় শিক্ষক। আচলতে ধীৰাজ দাৰ লগতনো কি কথা পাতিম, এনেকৈ কথা পাতিবলৈ বহিয়েই মই অকণমান আৱেগিকো হৈছোঁ। 15 বছৰ আগত এই যে এখন টেবুলত এনেকৈ বহা, সেই আমাৰ দৈনন্দিন কামৰ ভিতৰতে আছিল। সেই সূত্ৰেই ধীৰাজ দাক আজিৰ অনুষ্ঠানটোত কিন্তু মই তই বুলিহে মাতিম। মানে আমি তই সম্বন্ধৰে কিয় কথা পাতিম ইয়াৰ উত্তৰটো পিছত পাম। মানে এই বিষয়ত এটা কথা কৈ থ'বলৈ বিচাৰিছোঁ, এই যে তৰা ভৰা আকাশ, জনাক গলা গধূলি, এনেকুৱা বহু সময় আমি অতিবাহিত কৰিছোঁ। কেনেকৈ কিয় অতিবাহিত কৰিছোঁ আমি শেষৰ পিনে আলোচনা কৰিম বাৰু, কৰিবই লাগিব যিহেতু এটা আড্ডা। হয় হয়। আৰু আচলতে এই অনুষ্ঠানটোৰ নামে আমি কেনেদৰে পঢ়িছিলোঁ, আমি নিজৰ কথাও পাতিম, মনৰ কথাও পাতিম। এই যে বৰ্তমান শিক্ষকতা কৰি আছ, এই শিক্ষক হোৱাৰ সপোনটো কেনেকৈ জাগৃত হ'ল, বা এই যে আমি 5ম 6ম মানত যে ৰচনাত লিখিছিলোঁ যে মোৰ জীৱনৰ লক্ষ্য, সেই মোৰ জীৱনৰ লক্ষ্য ৰচনাত শিক্ষক বুলি লিখিছিলি নে এই কালৰ গতিত তই শিক্ষক হ'লি? মানে এইটো কথা আজিকালি চৰ্চাৰ বিষয়। জীৱনৰ লক্ষ্যত লিখা ৰচনাখন প্ৰায় 1% মানুহৰ জীৱনতে সঁচা হয়। জীৱনৰ লক্ষ্যত যি লিখিছিল চাগে বহু মানুহৰ ক্ষেত্ৰত নহয়। ডক্তৰ হ'ব বিচৰাজনে চাগে এতিয়া বিজনেছ কৰি আছে, বিজনেছজনে চাগে ডক্তৰ হৈ আছে। গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱাই। আৰু মই শিক্ষক হিচাপে পৰিচয় দি ভাল পাওঁ আৰু সৰুতে শিক্ষক হ'বলৈ ভাবিছিলোঁ। আৰু তই সুধিলি যে কিয় বিচাৰিছোঁ, এইটো মানে সৰুতে এটা ইণ্টাৰেষ্টিং ঘটনা এনেকুৱা ধৰণৰ। মানে কি, আমি গাঁৱত থাকোঁ, আমাৰ ওচৰে পাঁজৰে ডাক্তৰ ইঞ্জিনিয়াৰ নাই। কেতিয়াবা আহে ডাক্তৰ, মানে ফাৰ্মাচীজনে আহে ডাক্তৰ বুলি আমাক, যেতিয়া আমি সৰু আছিলোঁ এই মাহঁতে কয় যে ডাক্তৰ আছে বেজি দিব, আমি চামতত সোমাইছিলোঁ। কিন্তু যদি কেতিয়াবা আমাৰ ঘৰত কোনোবা ছাৰ আহে, দাদাহঁতৰ বাইদেউহঁতৰ, যে এইজন ছাৰ তোক পঢ়াব, সেৱা কৰ, তেতিয়া ছাৰক আমি সেৱা কৰিছিলোঁ। গতিকে তেতিয়াৰ পৰা এটা মানে ভাৱ হৈছিল যে টিচাৰক সেৱা কৰে, গতিকে টিচাৰ হ'ব পাৰিলে ভাল। সেইটো আৰু সেইটোৱে আচলতে হয়, আমাক সৰুতে তেনেকেই কোৱা হৈছিল। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক তেনেকেই আচলতে কোৱা হয় যে ডক্তৰ আহিছে বেজি দিব, পুলিচ আহিছে ধৰি নিব, তাতকৈ শিক্ষক আহিছে নমস্কাৰ দে সেৱা কৰ। আচলতে সেইটোৱে এটা মানে প্ৰেৰণামূলক কথা আছিল। ডক্তৰটো দ্বিতীয় ভগৱান, চিৰমস্য ব্যক্তি। কিন্তু সৰু কালত আমাৰ নুবুজা সাঁথৰ, আৰু সৰু কালত সেইটো মনত হৈছিল কাৰণে মই তেনেকুৱা ভাবিলোঁ। কিন্তু ডক্তৰ হ'ব পাৰিলেও বেয়া নাছিল, কিন্তু নোৱাৰিলোঁ। হয়, আৰু সেই সকলো বৃত্তিয়ে আচলতে আমাৰ কাৰণে, সকলো বৃত্তিয়ে আমাৰ কাৰণে প্ৰেৰণা হ'ব পাৰে, সকলো বৃত্তিয়ে আমাৰ কাৰণে সন্মানজনক। যে শিক্ষক হ'বলৈ হ'লে যে পঢ়া শুনাও কৰিব লাগে, সেই কথাটো সৰুতে বুজিছিলিনে? বা যে পঢ়া শুনা কৰিলে বা ভাল নম্বৰ পালে যে ভাল ছাত্ৰ বুলি কয় শিক্ষকে, সেই কথাটো সৰুতে বুজি উঠিছিলেনে? মানে এই প্ৰশ্নটোৰ উত্তৰ অলপ দীঘলীয়া হ'ব। একচুৱেলি আমি যেতিয়া সৰু আছিলোঁ, আমি চবেই স্কুলত জায়গা নাই, আমি গৈছিলোঁ। আৰু ঘৰৰ মানুহ আমাক ঘৰত থাকিলে অলপ ডিষ্টাৰ্ব হৈ থাকিব, যা স্কুলকে যা, তেনেকৈ পঠাইছিল। তাতে কি পঢ়ায় কি নপঢ়ায় সেইবিলাক মা দেউতাৰ লুকআউট নাছিল, আমি গৈছিলোঁ, ৰাতিপুৱা গৈছিলোঁ। আৰু ইণ্টাৰেষ্টিং কথা যে আমি সেই সময়ত আমাৰ স্কুল 10টাত গৈছিল। আমি সেইখিনি সময় 10টা বজাৰ আগৰ সময়খিনি, এতিয়া ল'ৰা ছোৱালীবিলাকে ৰাতিপুৱা উঠি পঢ়াত লাগিল, গা ধুলে স্কুলত গুচি গ'ল। আমাৰ কেনেকুৱা আছিল, ৰাতিপুৱা উঠছোঁ, মাৰ্বল গুটি লৈছোঁ, বাছ মাৰ্বল খেলছোঁ, তাৰপিছত গীতিমালিকাত ৰেডিঅ'ত বাজি আছে গান, বোলে সময় হৈছে। তাৰপৰাই দেখা পাইছোঁ ৰাতিপুৱা 9 বাজি ফুলটো ফুলছি, স্কুলত যাব লাগে। বিন্দাছ মানে কি ড্ৰেছ পাতি কৰি স্কুলত গুচি গৈছোঁ। আৰু ঘৰত আছোঁ, আহি বেগ থৈছোঁ, যাই ফিল্ডত যাব লাগে, কিবা কিবি খেলাব লাগে। এনেকৈ আমাৰ সৰুকালত জীৱনটো অতিবাহিত হৈছিল। গতিকে পঢ়িব পাৰিলে চাকৰি এটা পাব লাগে বুলি কৈছিল, কিন্তু পঢ়িলে অমুক হ'ব লাগিব তমুক হ'ব লাগিব, এইবিলাক মানে কি চিন্তা চৰ্চাৰ বিষয় নাছিল। কাৰণে এইকাৰণে নাছিল যে আমাৰ গাঁৱত চাকৰি কৰা মানুহ বেছি নাছিল। গতিকে ভালকৈ কিবা এটা কৰ বুলি কৈছিল, কিন্তু অমুক চাকৰি কৰ তমুক চাকৰি কৰ তমুক হ'ব লাগিব,
এনেকুৱা এটা মানে কোনো ধৰণৰ কথা নাছিল, সেই বাদ দেখুৱাই দিয়া মানুহ নাছিল আৰু তেনেকুৱা তেনেকুৱা নাছিল, বাদ দেখুৱাই দিয়া মানুহ নাছিল। তাৰ মানে এনেকুৱা কথা ক'ব পাৰি যে এই যে তই পঢ়িলি তোৰ ওপৰত কোনো প্ৰেছাৰ নাছিল আৰু যে হোমৱৰ্ক কৰিছনে নাই, নম্বৰ কিমান পালি, এনেকুৱা ধৰণৰ কোনো কথা নাছিল আৰু যে এই তেনেকুৱা যিহেতু নাছিলেই, এই যে সৰুৰে পৰা আৰু যে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে এই যিটো পঢ়াৰ দীঘলীয়া পৰিক্ৰমা, তই এই যাত্ৰাটো কেনেকৈ হ'ল? এই যে এইটোৰ পিছত সেইটো, সেইটোৰ পিছত সেইটো, আকৌ তোৰ সংস্কৃত আছিল মূল বিষয় মই জনাত, যিহেতু মই জানো তোক আগৰ পৰা। এই যে সংস্কৃতৰ নিচিনা এটা সংস্কৃত বুলি ক'লে এটা টান বিষয় যেনে লাগে, শব্দ টান, উচ্চাৰণ টান, গতিকে এই বিষয়টোক মূল বিষয় হিচাপে লয় তই স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী, এই ইমান দীঘলীয়া যাত্ৰাটো কেনেকৈ হ'ল পঢ়াৰ প্ৰতি প্ৰেছাৰ নোহোৱাকৈ? এতিয়া মই সংস্কৃত বিষয়টোৰ বিষয়ে অকণমান পিছত কৈ আছোঁ। এতিয়া প্ৰেছাৰ মানে পঢ়াৰ প্ৰতি প্ৰেছাৰ আমাৰ নাছিল, ঘৰৰ ওপৰত প্ৰেছাৰ নাছিল, টিচাৰৰ ওপৰত তেনেকুৱা প্ৰেছাৰ নাই, ছাৰহঁতৰ ওপৰত তেনেকুৱা প্ৰেছাৰ নাই, কিন্তু প্ৰেছাৰ এটা বেলেগ ধৰণৰ আছিল। কেনেকুৱা প্ৰেছাৰ? যে যেতিয়া ক্লাছ 6 মানৰ পৰা ৰাতিপুৱা উঠছোঁ, উঠি কিনে আমি পথাৰত যাব লাগে, যে পথাৰত কবি কাটব লাগিব, মূলা কাটব লাগিব, সেই কবি মূলা মানে কি ঘৰত আমাৰ দাদাই বেচি আনিব, গতিকে মোৰ সেইটো প্ৰেছাৰ। ভাটিবেলা আহি পাম, আহি পাই সেই কবি মূলাত পানী দিব লাগিব, সেইটো প্ৰেছাৰ। এনেই মানে কি পঢ়ৰ অমুক কৰ তমুক কৰ তেনেকুৱা ধৰণৰ কোনো প্ৰেছাৰ নাছিল। কিন্তু তেনেকুৱা ধৰণৰ প্ৰেছাৰ নাথকা স্বত্তেও যে মই কেনেকৈ সংস্কৃত মেজৰলৈ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, এইটো আকৌ টান কথা নহয়, কিন্তু মই কেনেকৈ কৰিলোঁ তাৰ এটা ইণ্টাৰেষ্টিং কাহিনী আছে। ক্লাছ 10 পাইছোঁ, যে পঢ়িব লাগে একো নাই, তেতিয়া কাম কৰিব লাগে, ক্ৰিকেট খেলিব লাগে, ক্ৰিকেটত সাংঘাতিক এটা নিচা। বিদায় মিটিং, ক্লাছ 10ৰ বিদায় মিটিং, আমাৰ যিজন শাস্ত্ৰী ছাৰ সংস্কৃত পঢ়ায়, তেখেতে ৰিটায়াৰ হ'বৰ সময় হৈছে, জীৱনত কোনো লেটাৰ পোৱা নাই। তেখেতে ভাষণত ঘোষণা কৰি দিলে যিয়ে লেটাৰ পায় তাক মই 2000 টকা দিম। তেতিয়া মই সেই 2000 টকাটোৰ কাৰণে পঢ়িব লাগিব, এনেকৈ পঢ়িলোঁ সংস্কৃতখন, যে সঁচাকৈ লেটাৰ পালোঁ। মই পঢ়িছিলোঁ বৰাজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সংস্কৃতত প্ৰথম লেটাৰ পোৱা মানুহ। তাৰে পিছত সেই যিখন মিটিঙত আমাৰ মানে কি গণিতৰ ছাৰ আছিল ৰমণী ছাৰ। ৰমণী ছাৰে আকৌ এটা ঘোষণা কৰিলে যে আমাৰ বৰাজলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজনেই লেটাৰ পাইছিল গণিতত, মই পঢ়ালৈকে, অমল ৰয়, তেখেতে গণিতৰ প্ৰফেচাৰ, তাৰপিছত কোনো লেটাৰ পোৱা নাই। তেখেতেও ঘোষণা কৰিলে যে গণিতত যিয়ে লেটাৰ পায় তেওঁক মই 1000 টকা দিম। মই সেই 2000 আৰু 1000 টকাটোৰ কাৰণে এনেকৈ পঢ়িলোঁ, মানে কি দুয়োটাতে মই লেটাৰ পালোঁ, এটা ভাল মাৰ্ক লৈ পাছ কৰিলোঁ। তাৰপিছত সকলোৱে ক'লে সংস্কৃতটো পঢ়িব লাগে। সেই সময়ত মানে সংস্কৃতৰ প্ৰতি মোৰ বহুত বেছি ৰাপ নাই, ৰিজাল্টটো ভাল হৈছিল, অনলি ফৰ 2000 ৰুপিজ। তাৰপিছত মই আহিলোঁ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়ি ফাৰ্ষ্ট ইয়েৰত 90 পালোঁ। সেই সময়ত 90 পোৱা ইজিও নহয়, কিন্তু ছেকেণ্ড ইয়েৰত ইণ্টাৰেষ্টিংলি মানে অহংকাৰে পতন বুলি কোৱাৰ দৰে হ'ল নেকি, মই তোমাৰ 48 পালোঁ মাত্ৰ। ডেট মিনছ সংস্কৃত মোৰ 4th ছাবজেক্ট হ'ল। তাৰপিছত মই চেলেঞ্জ মুড লৈ সংস্কৃতত মেজৰ লৈ পঢ়িলোঁ, মাষ্টাৰ্ছ ক্লিয়াৰ কৰিলোঁ, আৰু এতিয়া সংস্কৃতৰে বিষয় শিক্ষক এনেকৈ পঢ়াই আছোঁ। আৰু আমাৰ দৰ্শকসকলকো মই ক'বলৈ ভাল পাম এটা কথা, যে একাদশ শ্ৰেণীৰ যিখন সংস্কৃতৰ পাঠ্যপুথি, সেইখনৰ যিখন সম্পাদনা সমিতি আছে, সেইখনত কিন্তু দাদাৰ নামটো আছে। সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আচলতে এটা ইণ্টাৰেষ্টিং কথা যে মানুহে ক'ব খোজে সংস্কৃত এটা ডেড লেংগুৱেজ। এতিয়া অসমৰ মানে যিমানবিলাক আমাৰ HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কিতাপ আছে, কোনো কিতাপত চাগে ইয়াৰ বিষয়ে অন্তৰ্ভুক্ত হোৱা নাই, ChatGPTৰ কথা উল্লেখ কৰা নাই। আমাৰ যিখন ফাৰ্ষ্ট ইয়াৰ সংস্কৃত, মানুহে ক'ব খোজে যে সংস্কৃত কিবা শ্লোক মন্ত্ৰৰ কথা থাকে, কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়। আপুনি তই দেখিবি যে যেতিয়াই মানে কিতাপখন ওলাই চালে দেখিবি যে তাত ChatGPTৰ কথা আছে, এয়াৰ কথা আছে, তোমাৰ ভাৰতীয় জ্ঞানৰ পৰম্পৰাৰ কথা আছে, প্ৰদূষণৰ কথা আছে, যে এইবিলাক মানে কি মানুহে ভবাৰ দৰে বিষয় নহয়। আৰু ইণ্টাৰেষ্টিংলি এই যিখন ফাৰ্ষ্ট ইয়াৰৰ কিতাপ, সেই কিতাপখন মানে কি লাষ্ট ইয়াৰ আমি নতুনকৈ প্ৰণয়ন কৰিলোঁ, আৰু যিখন কমিটিত মানে প্ৰণয়ন কৰা সমিতি, তাতে ময়ো আছিলোঁ। আৰু সেই কমিটিখনত আমাৰ সংস্কৃত বিষয়ক মানে বিজ্ঞ পণ্ডিত মণি ছাৰ আছে, সুৰেশ্বৰ ভট্টাচাৰ্য আছে, গতিকে তেখেতসকলৰ লগত কাম কৰি কিতাপখন ওলালোঁ। আৰু এইটো সঁচাকৈ এটা শুভ লক্ষণ। আৰু সংস্কৃত ভাষাটোত যি মধুৰতা, যি গাম্ভীৰ্যতা, সেয়া চাগে পৃথিৱীৰ বেলেগ ভাষাত সিমান পৰিমাণৰ পোৱা নাযায়। মানে মই ভাবোঁ য'ত সংস্কৃত থাকে তাত সংস্কৃতিও থাকে। মানে সংস্কৃত ভাষাটোৰ যি মাধুৰ্য, সেয়া কিন্তু সকলোৱে স্বীকাৰ কৰিব। আৰু সেই বিষয় এটাকে তই বাছি লৈছ, এইটো খুব ভাল কথা।
মানে দিনক দিনে সংস্কৃত বিষয় লৈ পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱা বুলি মানুহে মানে কি কয়, অতি সঁচা অৰ্থত কমি গৈছে। কিন্তু ইণ্টাৰেষ্টিংলি যে অসমত চাগে ক'তো নাই যে আমাৰ স্কুলত একাদশ শ্ৰেণীত 65জন ছাত্ৰ ছাত্ৰী আছে। চাগে ৰঙিয়াৰ মাধ্যমিক বিদ্যালয় এখন বিদ্যালয় য'ত মই পঢ়াই আছোঁ, তাত 65জন সংস্কৃতৰ ছাত্ৰ ছাত্ৰী আছে। অসমত চাগে ক'তো বিচাৰি পোৱা নাযাব। 10-15জন ছাত্ৰ ছাত্ৰী থাকে, কিন্তু মোৰ তাত 65 আছে। কিয় আছে সেইটো আৰু গড ন'জ অনলি। আচলতে সেইটো হ'ব পাৰে বিষয়ৰ প্ৰতিও অনুৰাগ আৰু ছাৰৰ প্ৰতিও শ্ৰদ্ধা, ছাৰৰ প্ৰতিও এটা আস্থা আছে, সেইকাৰণে হ'ব পাৰে। এই যে যিহেতু তোক মই ছাৰ বুলি ক'লোৱেই, যে শিক্ষক খুব মহান বৃত্তি এটা। আৰু পুৰণি সময়ত তই ছাত্ৰ থকাৰ ব্যৱস্থাৰ কথাও ক'লি, যে সেই সময়ৰ শিক্ষক ছাত্ৰৰ সম্পৰ্ক বা এতিয়া তই শিক্ষক, এতিয়াৰ শিক্ষক ছাত্ৰৰ সম্পৰ্ক আমি এই নতুন প্ৰজন্মক কিন্তু খুব কেতিয়াবা দুখ দিওঁ। এই সংস্কাৰ নাই, অনুশাসন নাই, নিয়মানুৱৰ্তিতা নাই, খুব মাজে মাজে দুখ দি থাকোঁ। সেই কথাটো তই নিজে নিজ চকুৰে চাই বা নিজে সেই কথাটো উপলব্ধি কৰিছনে যে সঁচাকৈ নাই, নে এইটো মানে মিছা কথা এটা, এনেই বাহিৰত মানুহখিনিয়ে কয়, অকল আমি শিক্ষকখিনিহে জানো কি হৈ আছে? মানে দুই এজনৰ এটা দোষাৰোপ, বেয়া কথাক মানে ৰাজহুৱা কৰিব নালাগে। যিহেতু আমি প্ৰায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে ছাত্ৰ ছাত্ৰীৰ লগতে থাকোঁ, আমি তেনেকুৱা কোনো মানে তেনেকুৱা কথা আমি দেখিবলৈ নাপাওঁ। আগতে যেনেকুৱা আছিল, আমি ছাত্ৰ ছাত্ৰীসকলক আমি ছাৰসকলক যেনেকুৱা শ্ৰদ্ধা ভক্তি কৰিছিলোঁ, আজিও ঠিক তেনেকুৱাকৈ আছে। কিন্তু এতিয়া প্ৰায় হ'ল মানে চেঞ্জ হ'ল, যে ছাত্ৰ ছাত্ৰীসকলে আজিকালি শিক্ষকে চাইকেলেৰে গৈ থাকিলে বা ছাত্ৰ ছাত্ৰী চাইকেলেৰে গৈ থাকিলে ছাত্ৰ ছাত্ৰী শিক্ষক দেখিলে নামি নিদিয়ে, মানে হয়। কিন্তু এতিয়া এনেকুৱা ধৰণৰ কথা যে সেই চাইকেল মাৰি যোৱা শিক্ষকো নাই, আৰু চাইকেল চলাই যোৱা ছাত্ৰ ছাত্ৰীও নাই নামিবৰ কাৰণে। কোনোবাই ই ৰিক্সাত গৈছে, কোনোবাই বাছত গৈছে, আৰু শিক্ষকৰ কাৰলৈ গৈছে, কোনোবাই বাইকত গৈছে। গতিকে তেনেকুৱা প্ৰসংগ আহি নপৰে। আগতে আমি কিবা এটা নোৱাৰোঁ, ছাৰক ফোন কৰাৰো উপায় নাই, ছাৰৰ ঘৰত যাম, এটা সম্পৰ্ক হয়, ছাৰৰ ঘৰত গ'লে সুধিলোঁ। কিন্তু আজিকালি তেনেকুৱা এটা পৰিৱেশ নাই। কিবা নোৱাৰিলোঁ প্ৰথমতে আমাৰ ChatGPT, কিবা নোৱাৰিলোঁ প্ৰথমতে আমাৰ গুগল, তাৰপিছতে আমি উপায় নাপালে থাৰ্ড অপশ্যন গুচি যাওঁ। কিন্তু এইটোৱে কিন্তু যিটো আন্তৰিক সম্পৰ্কটো, শিক্ষক আৰু ছাত্ৰৰ যিটো আন্তৰিক সম্পৰ্ক, সেই সম্পৰ্কটো একো ব্যাঘাত জন্মাব পৰা নাই। শিক্ষক ছাত্ৰৰ যিটো মানে আত্মীয়তা থাকিবই লাগিব। আৰু সকলো সম্পৰ্কতে আচলতে সকলো সম্পৰ্কতে যদি সেই আত্মিক বান্ধোনটো নাথাকে, সেই সম্পৰ্কই অন্তসাৰ শূন্য বুলি ক'ব পাৰি আৰু সেনেকুৱা সম্পৰ্ক। গতিকে শিক্ষক ছাত্ৰৰ সেই সম্পৰ্কটো থাকিবই লাগিব। তোৰ মনত আছে চাগে যে আমি এনেকৈ যেতিয়া আড্ডা পাতিছিলোঁ, আগতে কথা পাতিছিলোঁ, আমি বিভিন্ন ব্যক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আৰু তেতিয়াতো মোবাইল নাছিল আমাৰ হাতত, ইমান মানে উন্নত পৰ্যায়ৰ মোবাইল নাছিল। কাৰোবাৰ কথা আমি ক'ৰবাত পালোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা, বিষ্ণু ৰাভাৰ কথা, ফণী শৰ্মাৰ কথা ক'ৰবাত পাই আহিলোঁ, সেইটো কথাকে আমি আলোচনা কৰিলোঁ। এই অমুকে উপন্যাসখনত এনেকুৱাকৈ লিখিছে। বাহিৰে কিতাপ পঢ়াৰ সেই যিটো প্ৰৱণতা আমাৰ আছিল, তোৰো নিশ্চয় আছিল। লুকাই চুৰকাই কিতাপ পঢ়িছিলি নে কিতাপৰ তলত লৈ? মানে আমি এনেকুৱা এটা সময়ত জন্মগ্ৰহণ কৰিছিলোঁ, সেই সময়ত বিস্ময় মায়াৰ যুগ। আৰু বিস্ময় মায়া বুলি ক'লে প্ৰথমে চাগে আমি শেষৰ পৃষ্ঠাটোৰ পৰা আমি আৰম্ভ কৰোঁ। কিয় আৰম্ভ কৰোঁ ইয়াত ক'ব লগা নাই বাৰু। গতিকে আৰু সেইখিনি আমি লুকাই চুৰকাই চাব লগা হৈছিল সেই সময়ত। আৰু কথাটো হ'ল, এই যে এতিয়াৰ ছাত্ৰই বা এতিয়া ল'ৰা ছোৱালীয়ে তেনেকৈ কিতাপ পঢ়েনে, আড্ডা মাৰেনে, মানে কি সময়ৰ পৰিৱৰ্তন। আৰু এতিয়া চাগে আমি যেনেকৈ কিতাপৰ আড্ডা হৈছিল, এতিয়া মোবাইলৰ আড্ডা হয়, বাইকৰ আড্ডা হয়। কোনখন বাইক কেনেকুৱা, কিমান ৰেঞ্জত চলে, কিমান স্পীড, ঠিক তেনেকৈ কোনটো গেমত কি হয়, এনেকুৱা ধৰণৰ কথাবিলাক চলে। তাৰে মাজতে এনেকুৱা কম সংখ্যক ছাত্ৰ ছাত্ৰী নথকা নহয় যে কিতাপৰ চৰ্চা কৰে। এতিয়াও লগ পালে, ছাৰ এখন কিতাপ আছে নেকি আপোনাৰ তাত, তেনেকুৱা আছে। কিন্তু দিনক দিনে তাৰ সংখ্যাটো কমি আহিছে। কিন্তু মানে কি এতিয়া লাহে লাহে মানে এতিয়া এটা ভাল লক্ষণ মানে কি দেখিবলৈ পোৱা গৈছে। লাহে লাহে ল'ৰা ছোৱালীবিলাকৰ কিতাপৰ প্ৰতি আকৌ অনুৰাগ বাঢ়া অনুভৱ হৈছে। এইটো সঁচাকৈ ভাল লক্ষণ, যদি হৈছে খুব ভাল লক্ষণ। আৰু যিহেতু এতিয়াৰ প্ৰজন্মৰ কথা কৈ আছোঁ, বা আমিও বহুত বছৰ আগৰ নহয় যদিও, তথাপি এই যে আমি প্ৰথমতে ক'লোঁ যে তই বুলি আমি কিয় মাতিলোঁ, সেই কথাটো আকৌ আমি প্ৰসংগটো আনিছোঁ যে ছাত্ৰ ৰাজনীতি, কলেজীয়া জীৱনৰ ছাত্ৰ ৰাজনীতিৰ পৰা আমি চিনাকি। সেই ছাত্ৰ ৰাজনীতি বাৰু এতিয়াৰ ছাত্ৰ ৰাজনীতি কি পাৰ্থক্য আছে, বা সেই সময়ত সেই ছাত্ৰ ৰাজনীতিৰ উদ্দেশ্য আৰু লক্ষ্য কি আছিল, এতিয়া
সেই লক্ষ্য আৰু উদ্দেশ্যৰ ক'ৰবাত আমি পাৰ্থক্য দেখোঁ নেকি, বা ক'ৰবাত সেই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচলিত হৈছে নে কি হৈছে, কি ভাব তই? এইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আমি কিয় মানে ইয়াৰ উত্তৰটোত আমি তই কিয় মাতিছোঁ ওলাই পৰিব। মানে আমি ৰঙিয়া মহাবিদ্যালয়ত পঢ়া, ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ তই জিয়াছত প্ৰতিনিধিত্ব কৰিছিলি, ইলেকশ্যন খেলিছিলি, মই ভাইচ প্ৰেছিডেণ্টত, তেতিয়া প্ৰেছিডেণ্টটো নাছিল, দুয়ো জিকিলোঁ, বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জিকিলোঁ। আৰু সেই সময়ত আমি এনেকুৱা আমাৰ আছিল যে আমি বিদ্যালয়খনে সেৱা কৰিব লাগে, যে আমাৰ এটাই মানে চিন্তা আছিল। যেতিয়া আমি এনেকৈ আমি বহুত দিন বহিছিলোঁ, এনেকুৱা বহু গধূলি আমি এনেকৈ পাৰ কৰিছোঁ, য'ত আমাৰ মানে কি আলোচনা হৈছিল যে মহাবিদ্যালয়খনে কেনেকৈ নিব পাৰি, আগুৱাই নিব পাৰি, ইয়াত নতুন কি সংযোজন কৰিব পাৰি, সেই কথাবিলাক চিন্তা চৰ্চা আছিল, আমাৰ এটা সেৱাৰ মনোভাৱ আছিল। কিন্তু এতিয়া দেখা পাওঁ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কলেজৰ ইলেকশ্যনত প্ৰতিনিধিত্ব কৰে কেৱল ভৱিষ্যতত এজন বেলেগ এটা ৰাজনৈতিক দলৰ নেতা হোৱাৰ আশা লৈ, মানে নিজকে ভৱিষ্যত জীৱনৰ এজন নেতা হিচাপে মহাবিদ্যালয়খনক কঠীয়াতলিৰ দৰে ব্যৱহাৰ কৰা যেন আমি দেখা পাওঁ। কিন্তু সেইটোৱে কিন্তু মহাবিদ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰা যেন অনুভৱ হৈছে, অনুভৱ নাই, এইটো সঁচা অৰ্থত বিনষ্ট কৰিছে। গতিকে এইটোৰ পৰা যদি এই কলেজৰ ৰাজনীতিটোক এইটোৰ পৰা যদি মুক্ত কৰিব পৰা নাযায়, পিছলৈ কিন্তু এটা ভয়াৱহ ৰূপ ল'ব বুলি মোৰ ধাৰণা হয়। সেইটো আচলতে লক্ষণীয় কথা যে আমি আগতে ছাত্ৰ ৰাজনীতি বুলি ক'লে যে এই সাহিত্য সংস্কৃতিৰ যিটো আলোচনা বা সেই শৈক্ষিক দিশৰো থাকে, শৈক্ষিক বা বৌদ্ধিক দিশৰ যিটো ধৰ আমি এই তৰ্ক প্ৰতিযোগিতা, কুইজ, কবিতা আবৃত্তি, এই ধৰণৰ কথাবিলাকত খুব জড়িত আছিলোঁ বা এই কথাবিলাকৰ পৰ্যালোচনা হৈছিল। কিন্তু এতিয়া খুব সম্ভৱ সময় গতিশীল সময় হিচাপে সময়ে চাগে এইটো লৈ গ'ল, তেনেকুৱাও হ'ব পাৰে, আমি কম দেখোঁ। আৰু এনেকুৱাটো নহয় যে সেয়া বহুত বছৰৰ আগৰ কথাও নহয়, তাৰ পিছতো আমি সেই পৰিৱৰ্তনটো দেখা পাইছোঁ। এই আজিৰে পৰিৱেশটোত কিন্তু তোক এটা কথা, পুৰণা কথা এটা মনত পেলাই দিব মন গৈছে মোৰ। তইতো সাহিত্য চৰ্চাও খুব ধুনীয়া কৰিছিলি, তোৰ এই কথাটো মোৰ মনত আছে, নীলাখামৰ চিঠি লিখিছিলি, তই কবিতাও লিখিছিলি, সেই প্ৰীতিটো এতিয়াও আছেনে, সাহিত্য প্ৰীতি? মানে কথাটো হ'ল আমি সংস্কৃতৰ ছাত্ৰ, তাত এটা কথাই আছে যে কাব্যেষু নাটকং ৰম্য তত্ৰ ৰম্য শকুন্তলা, মানে কাব্যৰ ভিতৰত নাটক শ্ৰেষ্ঠ আৰু নাটকৰ ভিতৰত শকুন্তলা আৰু কবিৰ ভিতৰত কালিদাস শ্ৰেষ্ঠ। আমি কালিদাসৰ লেখনি পঢ়ি ডাঙৰ হোৱা মানুহ, শকুন্তলা নাটক পঢ়ি ডাঙৰ হোৱা মানুহ, গতিকে আমাৰ সেইটো অট'মেটিকেলি আহি যায়। আৰু এই যিখিনি জেগাত আছোঁ মই, এইখিনিত এই যি লাভৰ চিনটো দেখিছা, মোৰ এটা মানে কি দেখি এটা এই যি স্মৃতিবোৰ সদায় মধুৰ স্মৃতিলৈ মনত পৰিছে। এইখিনি জেগাতে মানে এইখিনি ঠাইতে মই প্ৰথমখন যিখন ফটো উঠিছোঁ, মোৰ প্ৰেয়সীৰ লগত প্ৰথমখন ফটো উঠিছিলোঁ এই পদুম পুখুৰীৰ পাৰত, এই লাভৰ চিনটোত মোৰ জীৱনৰ প্ৰথমখন ফটো উঠিছিলোঁ প্ৰেয়সীৰ লগত। প্ৰেয়সী মানে এতিয়া মোৰ মিছেছ আৰু পত্নী। আৰু কাব্য চৰ্চাৰ কথা কোৱাৰ লগে লগে তই যেতিয়া মোক কৈছিলি যে গুণমা ক'ত যাম, তেতিয়া তই কৈছিলি যে পদুম পুখুৰীলৈ আহ, আৰু সেই পদুম পুখুৰী বুলি কোৱাৰ লগে লগে মোৰ সেই স্মৃতিবোৰ মনত পৰি গ'ল। আৰু তেতিয়াই 4টা লাইন পদুম পুখুৰীক লৈ মই মনত আহিছিল, আৰু মই জাষ্ট মোবাইলত লিখিলোঁ আজি জাষ্ট অলপ সময়ৰ আগত। আমি যদি এই কবিতাটো নুশুনো, আমাৰ অনুষ্ঠানটো কিন্তু আধৰুৱা হ'ব। অনুষ্ঠানটোৰ মজা, মাদকতা আৰু দুগুণে বঢ়াব নিশ্চয় কবিতাটোৱে। আমি কবিতাটো শুনো। চহৰখন কংক্ৰিটেৰে গঢ়া, গাড়ীৰ হৰ্ণবোৰে অনবৰতে খুন্দিয়াই থাকে চহৰখনৰ দেৱালত, কোলাহলবোৰ লাগি থাকে, ব্যস্ততাবোৰ ওলমি থাকে চহৰখনত, ঠিক ফেনবোৰ চিলিঙত ওলমি থকাৰ দৰে। তথাপিও এটি কোণত আছে এপিয়লা নীৰৱতা, নাম পদুম পুখুৰী। ই চহৰখনৰ বুকুত এক নীলা দাপোন, য'ত আকাশে নিজৰ মুখ চাই, পদুমে সৌন্দৰ্যৰ সাগৰ ৰচে, ঢৌৰ বুকুত জোনাকে মায়া সাজে। আন্ধাৰ নামি অহাৰ সময়ত হাঁহিবোৰ ভাহি আহে, হাঁহিৰ গোন্ধে ভৰি পৰে পদুম পুখুৰী, চুলিৰ বতাহ, চকুত জোনাক আৰু ঢৌবোৰ চঞ্চল হৈ উঠে গধূলি পৰত। ৰঙিয়া চহৰৰ কোলাহল ৰৈ যায় পদুম পুখুৰীৰ কমল আচলত। পদুম পুখুৰী চহৰৰ বুকুত এটা নিভাঁজ কবিতা, এটা স্বস্তিৰ নিশ্বাস, এটা নীৰৱ সংগীত, য'ত ৰচিত হয় জীৱনৰ গীত। খুব ধুনীয়া। আৰু পদুম পুখুৰীতে আমাৰ জীৱনৰ গীত ৰচনা হয়, আৰু আমি সঁচাকৈ ইয়াত আজি জীৱনৰ কথাই পাতি আছোঁ। ৰচিত হৈছে, তোৰ জীৱনৰ গীত ৰচনা হ'ল, আৰু সেই গোটেই জীৱন সেই সুৰ বাজি থাকক, আমাৰ শুভকামনা নিশ্চয় আছে। নীলাখামৰ চিঠিৰ কথা ক'লি, এটা ইণ্টাৰেষ্টিং কাহিনী আছে। মানে যেতিয়া মই সৰু আছিলোঁ, আমাৰ
বাইদেউ এটা আছিল, বাইদেউ আছিল, বাইদেউলৈ এখন চিঠি আছিল, বেলেগে দিছিল চাগে। চিঠিখন মই পাইছিলোঁ, তাত এটা কথা মোৰ এতিয়াও মনত আছে। এটা কলি তাত লিখিছিল যে পাহাৰৰে মইনা ভৈয়ামৰে কুলি এবাৰ নকালি তই মোক ভাল পাওঁ বুলি। এই মোৰ জীৱনৰ প্ৰথমখন মানে কি চিঠি, বেলেগৰ চিঠি মই পঢ়িছিলোঁ, নাপাই যদিও পঢ়িছিলোঁ। আৰু এনেকৈ চিঠিৰ প্ৰতি এটা মানে কি মানে আগ্ৰহ বাঢ়িল। তাৰপিছত গম পালোঁ দেখোন চিঠিৰ কম্পিটিশ্যন হয়। আৰু যেতিয়া মই কলেজত পঢ়ি আছোঁ, তেতিয়া ৰঙিয়া কলেজত পঢ়ি আছিলোঁ চাগে, কটন কলেজত পঢ়ি আছোঁ, অসম ভিত্তিত কটনত পঢ়ি আছোঁ। অসম ভিত্তিত এটা চিঠি লেখা কম্পিটিশ্যন আছিল, ফাৰ্ষ্ট প্ৰাইজ 10,000 আছিল। আৰু মই সৌভাগ্যক্ৰমে প্ৰথম প্ৰাইজ পাইছিলোঁ। আৰু প্ৰাইজটো দিছিল জেপি দাসে দিছিল। ফাৰ্ষ্ট টাইম মানে ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ চিঠি লিখি। চিঠি লিখিও পুৰস্কাৰ পাব পাৰি। সেই সময়ত মানে কি 10,000 টকাটোৱে মোৰ জীৱনৰ প্ৰথম মানে কি এটা প্ৰাইজ। নলবাৰীত হৈছিল নেকি কম্পিটিশ্যন? কম্পিটিশ্যনটো নলবাৰীত হৈছিল, কিন্তু সদৌ অসম ভিত্তিত কম্পিটিশ্যনটো হৈছিল। সৌভাগ্যক্ৰমে সেই প্ৰতিযোগিতাটোত মই আছিলোঁ, হয়, মই দ্বিতীয় পাইছিলোঁ। য়েছ, সেই সদৌ অসম ভিত্তিত চিঠি লিখা প্ৰতিযোগিতাটোত বোধহয় আমি একেলগে পুৰস্কাৰ ল'বলৈ গৈছিলোঁ। আমাৰ যে এটা মানে কি সাহিত্য, আমি ইলেকশ্যনত জড়িত আছিলোঁ, কলেজত ইলেকশ্যন খেলিছিলোঁ, তাৰে মাজতে আমাৰ মানে সাহিত্য চৰ্চা হৈছিল। আৰু ইণ্টাৰেষ্টিংলি মনত আছে যে আজি নাগাৰা নাম পুৰা চৰ্চাত আছে, কিন্তু আমি সেই 2010 চনত অসমত প্ৰথমবাৰৰ কাৰণে এখন কলেজে নাগাৰা নামৰ মানে কি তাত মানে অনুষ্ঠান কৰিছিল। সাংঘাতিক কথাবিলাক আমি তেতিয়াই চিন্তা চৰ্চা কৰিছিলোঁ। এতিয়া এই যে স্বচ্ছ ভাৰত, সেই স্বচ্ছ ভাৰত কেতিয়া আহিল? আমি সেই 2010 চনতে প্ৰথমবাৰ স্বচ্ছ ভাৰত তাতে কৰিছিলোঁ ৰঙিয়া কলেজত। গতিকে আমি কিছুমান মানে কি সাংঘাতিক বুলি ক'ব নোৱাৰি, মানে আন কলেজে আন ছাত্ৰ ছাত্ৰীয়ে নকৰা কামবোৰ আমি তাৰমানে কৰিছিলোঁ। গতিকে তেতিয়া যদি মোবাইল থাকিলে আমি ভাইৰেল হ'লো হয়, তেতিয়া আমাৰ সেই মোবাইল নাছিল বাৰু। ডেফিনেটলি হ'ল হয় যে আমি সেই সময়ত কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ। সাহিত্য সংস্কৃতি কুইজৰ উপৰিও আনে নকৰা কাম কিছুমান আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে ৰঙিয়া কলেজখন এতিয়াও অনন্য, আগতেও অনন্য আছিল, তেতিয়াৰ পৰা আছে। আৰু হীৰক জয়ন্তী পাৰ হোৱা সেই ৰঙিয়া কলেজৰ প্ৰতি আমি চিৰকৃতজ্ঞ, সদায় কৃতজ্ঞ। আৰু আকৌ মই অকণমান বেলেগ কথা এটা মানে মোৰ হঠাৎ মনত পৰিলে যে এই যে আৰ্থিক দুৰৱস্থাটো, সেই আৰ্থিক দুৰৱস্থাটোৰ পৰা মানে অসুবিধা নিশ্চয় হৈছিল। সেই অসুবিধাখিনি আঁতৰাই আজিৰ এই পৰ্যায়টো, আজিৰ এই ধীৰাজ বৰ্মন, মানে দুখ লাগে এনে খুব বেছি সুখ লাগে, বা এই সুখতো যে চকু পানী ওলাই তেনেকুৱা হয় নেকি কেতিয়াবা? আৰু মানে কথাটো হ'ল আৰ্থিক দৈন্যতা আছিল মোৰ। আমাৰ পিতৃ হাজিৰা কৰে, আৰু গতিকে অলপ মানে কি আমি 5টা ল'ৰা ছোৱালী আছিলোঁ। গতিকে সেনেকুৱা ক্ষেত্ৰত পঢ়া পাতি কৰাত অকণমান আৰ্থিক দৈন্যতা আহিছিল। তৎসত্ত্বেও মানে কি বেলেগৰ পৰা বহুত সহায় পাইছিলোঁ, তেনেকৈ আগবাঢ়ি গৈছিলোঁ। আৰু ইণ্টাৰেষ্টিংলি কথা, যেতিয়া মই কটনত প্ৰথম এডমিশ্যন লওঁ, মই KKHত আছিলোঁ হোষ্টেলত, মানে এটা মাহত মোৰ মাত্ৰ 14 টকা আছিল। আৰু গুৱাহাটী মহানগৰীত এটা মাহত 14 টকাৰে মই চলিছিলোঁ। আৰু এইটো সম্ভৱ নহয়। আৰু কিন্তু তাত মানে কি মানে বন্ধুৰ, এই যে বন্ধুৱে মানুহ আগুৱাই যোৱাত বহুত সহায় কৰে, মানে বন্ধু কিছুমানে মোক মানে কি অলপ সহায় নকৰাৰ হাতেন তেতিয়াহ'লে মই তাৰ পৰা সেই মানে কি ডিগ্ৰী সেই কোৰ্চ এৰি কিনে মই ইয়াত আহিব লগা হ'লে। সেইটোৱে মানে মানুহক পৰিস্থিতিয়ে শিকায় আচলতে। সেই 14 টকাৰে এমাহ চলা ল'ৰাজন এতিয়া বহু ছাত্ৰৰ মানে হিয়াৰ আমঠুৰ ধীৰাজ ছাৰ। আচলতে সেই পৰ্যায়টো পোৱালৈকে তই কষ্ট কৰিছ, সেইকাৰণে পাইছ। আৰ্থিক দৈন্যতাৰ কথা আহিলে বহু কথা মনত পৰে। যে যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁ, প্ৰায় 7 কিলোমিটাৰ দূৰত আমাৰ মেট্ৰিকৰ চেণ্টাৰ, মোৰ যাবলৈ চাইকেল নাই, খোজকাঢ়ি যাব নোৱাৰোঁ, ঘৰত চাইকেল নাই। তেতিয়া আমাৰ ওচৰৰ ঘৰৰ দাদা এজনৰ দোকান আছে বৰাজলত, চাইকেল লৈ যায়, তেওঁৰ চাইকেলখন নতুন। মই সেই 1.5 কিলোমিটাৰ চকলৈ খোজকাঢ়ি যাওঁ মেট্ৰিক পৰীক্ষা যাব মানে দিবলৈ। আৰু সেই তাৰপিছত মই আমাৰ চক পাওঁ, বৰাজল পাওঁ, তাৰ পৰা চাইকেলখন লৈ যাওঁ, তেনেকৈ পৰীক্ষা দিছিলোঁ। তাৰপিছত এনেকৈ আগবাঢ়ি গ'লোঁ। আমি একেলগে গমেই পাওঁ ৰঙিয়া কলেজত যেতিয়া যাওঁ প্ৰায় 16 কিলোমিটাৰ আমি চাইকেল মাৰি আহোঁ। সেইটো সময়ত সকলোৱে সেইটোৱে ট্ৰেণ্ডিং আছিল বাৰু, চাইকেল মাৰি যাব লাগে, উপায় নাই। গভীৰ কথা পাতিলোঁ বাৰু, তোৰ মনটোত দুখ লগাই দিলোঁ। তই ক্ৰিকেট কমেণ্ট্ৰি কৰিছিলি, এংকৰিং কৰিছিলি, সেই কামবিলাক এতিয়াও কৰনে? সময় হয়নে? মানে এইবিলাক সুবিধা পালে কৰোঁ। ইয়াৰ লগত এটা ইণ্টাৰেষ্টিং কাহিনী আছে। এই যে ক্ৰিকেট কমেণ্ট্ৰি কেনেকৈ কি যে মানে কি মই আগতে ক'লোঁ যে মেথছত লেটাৰ পালে ছাৰে আমাক 1000 টকা দিবলৈ বিচাৰিছিল, সেইকাৰণে মেথছত মই লেটাৰ হ'ব লাগে টাৰ্ম পঢ়িছিলোঁ। মেথছৰ পৰীক্ষাৰ দিনা, যিদিনা মেথছৰ পৰীক্ষা আছিল মেট্ৰিকত, মানে 12টা বজাত এখন ক্ৰিকেট খেল আছে, খেলিব যাব লাগে। তেতিয়া ক্ৰিকেট খেলোঁ, বেলেগ এটা দলৰো মই খেলিব যাব লাগে। এতিয়া 12টা বজাত যাব লগা হ'লে মোৰ পৰীক্ষা 12টাত চেঞ্জ হ'ব।
গতিকে মই সেইকাৰণে কি কৰিছিলোঁ 11:45 মই অৰ্থাৎ 15 মিনিট বাকী থকাত মই ঘৰৰ পৰা ওলাই দিছিলোঁ। মেট্ৰিক পৰীক্ষাত মই লেটাৰ পাব লাগে, তাতকৈ মোক বেছি নালাগে। মই লেটাৰ পোৱা নম্বৰটো লিখিছোঁ, 15 মিনিট আগতে ওলাইছোঁ আৰু 15 মিনিটত মানে মোৰ খাটিকুছিত চেণ্টাৰ আছিল, পাইকাৰকুছিত খেলখন আছিল। 15 মিনিটত পাইকাৰকুছি গৈ পাইছোঁ, ক্ৰিকেট খেলিছিলোঁ। কমেণ্ট্ৰিৰ লগত জড়িত, বেলেগৰ ৰাতিপুৱা হয় চৰাইৰ মাতত, মোৰ ছাত্ৰ ছাত্ৰীৰ মাতত হয়। বেলেগৰ নিশা মানে কি লাইট বন্ধ হয়, মোৰ মানে কি ছাত্ৰ ছাত্ৰীৰ মাততে মানে কি ফোনত পৰি মই শুব লগা হয়। তেনেকুৱা জড়িত। তাৰে মাজতে সময় পালে মই ক্ৰিকেট খেলোঁ আৰু সময় পালে কেতিয়াবা কোনোবাই মাতিলে ক্ৰিকেট কমেণ্ট্ৰি কৰোঁ। কেনেকৈ এবাৰ পাৰিমনে? মানে কথাটো এনেকুৱা ধৰণৰ এইটো ফিলৰ বস্তু, অলপ টান তথাপিতো কৈ দিছোঁ। ৰোহিত শৰ্মাই বেট ধৰি আছে আৰু বুমৰাই মানে বল দিব ন, এনেকুৱা ফিলত। থেংক ইউ ভেৰি মাছ ফৰ গিভিং মি দ্য মাইক্ৰফোন। নাও বুমৰা ইজ ৰেডি টু বল ৰোহিত শৰ্মা এণ্ড দ্য ফাৰ্ষ্ট বল অফ দ্য অভাৰ। Bumrah to Rohit Sharma. Rohit Sharma hit the ball and ball goes to the boundary for run. Really it's a pleasant moment. It's an interesting, pleasant cricket. আৰু এনেকৈ গণিতত লেটাৰ পাইছিলোঁ। এই লেটাৰ পোৱাৰ ক্ষেত্ৰতো মই এজন ছাৰৰ কথা মানে কি উল্লেখ কৰিব লাগিব যে সেই সময়তো মানে কি টিউশ্যনটো অলপ প্ৰয়োজনীয় আছিল বুলি বোধ হয়। মানে গণিত এটা অত্যন্ত টান বিষয়। এজন ছাৰৰ তাত মই পঢ়িছিলোঁ। ইণ্টাৰেষ্টিংলি পইচা দিব নোৱাৰা কাৰণে ছাৰজনে টিউশ্যনৰ পৰা মোক মানে কি এখন লেটাৰ লিখি উলিয়াই দিছিল। বেয়া লাগিছিল, এতিয়াও মনত পৰে। আৰু ভাল মানুহ আছে, মোৰ সন্মানৰ প্ৰদীপ কলিতা ছাৰ, তেখেতে মোক টেষ্ট পৰীক্ষাৰ পিছত এমাহ মাতি নি বিনা পইচাত পঢ়াই দিছিল আৰু তেওঁ হেল্প নকৰাহেঁতেন চাগে মই মানে কি সেইটো নাপালোহেঁতেন। আৰু তেওঁৰ জীৱনত প্ৰথমজন মই মেথছত লেটাৰ পোৱা মানে কি ছাত্ৰ। আচলতে আমাৰ জীৱনটো এনেকুৱা যে কেতিয়াবা আমি বিচাৰিলেও একো নাপাওঁ আৰু নিবিচৰাকৈও বহুত কিবা কিবি পাই যাওঁ। আচলতে সেই সময়ে মানে তোৰ কথাখিনি শুনিয়েই মোৰ ভাৱ হৈছে কথাটো যে সময়ে আমাৰ জীৱনৰ গাড়ীখন লৈ যাব, কিন্তু জীৱনৰ গাড়ীখনৰ ষ্টিয়াৰিংডাল কিন্তু নিজৰ হাতত থকাটো ভাল। আৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলোকো মই এই কথাটো কৈছোঁ যে মানুহৰ জীৱন এটাই আৰু ঘাত প্ৰতিঘাত সংঘাত থাকিবই, তাৰ মাজতো কিন্তু মানুহে আকৌ সোণ হৈ জিলিকে। সেইটো আচলতে খুব ডাঙৰ অনুপ্ৰেৰণা, জীৱনৰ খুব ডাঙৰ অনুপ্ৰেৰণা যে যিটো ল'ৰাই ৰাতিপুৱা উঠি পথাৰত কবি মূলা উঠাব যায়, বজাৰত বেচে, মাত্ৰ 14 টকা লৈ গুৱাহাটীৰ নিচিনা চহৰত এমাহ চলে। এই যে জীৱনৰ পৰিক্ৰমাটো আৰু সেইটো পৰ্যায়ৰ পৰা আজি সকলোৰে মৰমৰ ধীৰাজ ছাৰ, সুখীনে তই? সুখৰ সংজ্ঞা সকলোৰে কাৰণে বেলেগ বেলেগ। আচলতে কোনো মানুহ সুখী হ'ব নোৱাৰে, সেইকাৰণে কোৱা হয় সুখতকৈ সন্তুষ্টি শ্ৰেষ্ঠ। মানুহ সন্তুষ্ট হ'ব লাগিব। আৰু মই যি বিচাৰিছোঁ, যেনেকৈ বিচাৰিছোঁ আৰু সেইখিনি পাই আহিছোঁ। টিচাৰ হ'ম বুলি এটা সপোন আছিল, হ'লোঁ। তাৰপিছত ভাবিছিলোঁ যে এনেকুৱা এখন বিদ্যালয় লাগে, ঠিক তেনেকুৱা এখন বিদ্যালয় পালোঁ। গতিকে প্ৰায় সুখী। আৰু জীৱনৰ মানে কৰ্মজীৱন শিক্ষকতাৰে আৰম্ভ হৈছিল 2012 চনত টেট হৈছিল। তেতিয়া পঢ়ি আছোঁ কটনত আৰু পঢ়ি থাকোঁতে টেট পালোঁ। টেট পাই ধমধমা ছোৱালী হাইস্কুল, এতিয়া তাৰ নামটো অলপ স্কুলখনৰ নাম চেঞ্জ হ'ল, ধমধমা আদৰ্শ হাইস্কুললৈ পৰিৱৰ্তন হ'ল। তাত জইন কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী টেট, তাত মানে কি অৱতীৰ্ণ হ'লোঁ, পাছ কৰিলোঁ। আৰু সংস্কৃতত পালোঁ ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী। ডেফিনেটলি নিজে পঢ়া স্কুল ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী, গতিকে তাত মই জইন কৰিলোঁ। নাও আই এম ভেৰি হেপী। আচলতে জীৱন এনেকুৱাই, জীৱন এনেকুৱা হোৱা উচিত। আচলতে এই যে আমি সৰু সৰু কথাত আনন্দ লওঁ, আচলতে সুখ মূল কথা নহয়, সন্তুষ্টি মূল কথা হয়। এইটো কথা কিন্তু খুব ভাল লগা কথা এটা। আচলতে জীৱনত যদি সন্তুষ্টি আছে, সন্তুষ্টিৰ লগে লগেই কিন্তু সুখৰ এই যে নৈ এখন লাহে লাহে কিন্তু সন্তুষ্টিৰ লগতে ভাহি আহে আৰু মানুহৰ জীৱনটো তেনেকৈ অতিবাহিত হয়। আৰু তোক আজি এনেকৈ বহুত বছৰৰ মূৰত এনেকৈ কথা পাতিলোঁ, মাত দিয়া হয় ঐ কি খবৰ বুলি, কিন্তু এনেকৈ আমি কথা পতা নাই বহুত বছৰ। আৰু আজি আমি এনেকৈ কথা পাতিলোঁ, ভাল লাগিলে, মনৰ দুৱাৰবিলাক খোল খালে। আকৌ লগ পাম আৰু তোৰ আকৌ উজ্জ্বল ভৱিষ্যত কামনা কৰিমনে? ভৱিষ্যত সদায় উজ্জ্বল, অন্তৰৰ পৰা এইটো সদায় বিচাৰি থাকা। আৰু যা নহওক, এনেকুৱা জনজলা গধূলি আকৌ আমি এনেকৈ আড্ডা মাৰিম। দিনবোৰ আমাৰ ভাল হ'ব, সকলোৰে ভাল হওক। ধীৰাজ দা, তোক বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। আচলতে এই তোৰ ভাল মনটো আৰু ভাল হৈ থাকক, ভাল ভাল কাম কৰি যা আৰু সঁচাকৈ আমাৰ ভাল হওক, সকলোৰে ভাল হওক।
ধন্যবাদ।